আপোনালোক যদি কোনোবা বাহিৰত আছে তেতিয়াহ'লে আপোনালোকে অতি শীঘ্ৰে আহি ৰভা নদীত আহি নিজৰ নিজৰ আসন গ্ৰহণ কৰক আৰু আমাৰ আজিৰ এই মুকলি সভাখন সুচাৰুৰূপে পৰিচালিত কৰাত আপোনালোকে সহযোগ কৰক। ধন্যবাদ। আমার জিলা সংস্থার প্রাক্তন সভাপতি ফণীধৰ তালুকদাৰ ছাৰ, আপোনাক আমি মঞ্চত আমন্ত্ৰণ জনাইছোঁ। আপুনি য'তেই নাথাকক কিয় মঞ্চত আহি উপবিষ্ট হওক। সন্মানীয় ফণীধৰ তালুকদাৰ ছাৰ, আপুনি আহক। মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সন্মানীয় সভাপতি আৰু সম্পাদক শ্ৰদ্ধাৰ খগেন শৰণীয়া ছাৰ আৰু সম্পাদক পৰমেশ্বৰ ব্ৰহ্ম ছাৰ, আপোনালোক দুয়োজনকে আমি মঞ্চত আসন গ্ৰহণ কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আমি সভা অনুষ্ঠিত কৰিম, গতিকে আপোনালোকে আহি আমাৰ মঞ্চত আসন অলংকৃত কৰি যাব। সন্মানীয় খগেন শৰণীয়া ছাৰ আৰু সৰ্গেশ্বৰ ব্ৰহ্ম ছাৰ, প্ৰাথমিক শিক্ষক সন্মিলনীৰ সন্মানীয় সভাপতি সম্পাদক, আপোনালোক দুয়োজনকে আমি মঞ্চত বিচাৰিছোঁ। ইয়াৰ লগতে আমি মঞ্চত উপবিষ্ট হ'ব কাৰণে আহ্বান জনাইছোঁ সন্মানীয় অৰুণ দাস ছাৰ, তেখেত ৰাঙাফালি মধ্য ইংৰাজী বিদ্যালয়ৰ সন্মানীয় আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভূগোল বিভাগৰ অধ্যাপক। ইতিমধ্যে তেখেত আহি আছে, কিছু সময়ৰ পিছতে তেখেত আহি আমাৰ মঞ্চত উপবিষ্ট হ'ব। আৰু আমাৰ সদৌ অসম মধ্য ইংৰাজী শিক্ষক সংস্থাৰ সন্মানীয় প্ৰধান সম্পাদক শ্ৰদ্ধাৰ দীপেন শৰ্মা ছাৰ, তেখেতেও আহি আছে, কিছু সময়ৰ পিছত তেখেত আহি উপস্থিত হ'ব। তেখেতৰ লগতে আমাৰ কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক আমাৰ দুয়োটা শিক্ষাখণ্ডৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, আপোনালোকে ৰভাতলিত নিজৰ নিজৰ আসন গ্ৰহণ কৰক আৰু আজিৰ এই মুকলি সভাখন সুচাৰুৰূপে পৰিচালনা কৰাৰ আপোনালোকে আছেই সহযোগ কৰক। ধন্যবাদ।
বিদ্যালয়ৰ গুণগত মানদণ্ডৰ শিক্ষা হ'ব। এতিয়া কথাটো হৈছে